নমস্কাৰ স্বাগতম জনাইছো আৰম্ভ কৰিব লৈছো অন্য এক বিশেষ প্ৰতিবেদন বৰ্তমান মই উপস্থিত আছো যোৰহাটৰ কৰঙাস্থিত কমাৰ গাঁৱত যিখন গাঁও আচলতে কমাৰ শিল্পৰ বাবে অতীজৰে পৰা বিখ্যাত আৰু মোৰ লগত বৰ্তমান উপস্থিত আছে এই গাঁৱৰে এজন বয়োজ্যেষ্ঠ লোক যিজন অতীজৰে পৰা তেওঁ আচলতে কমাৰ শিল্পৰ লগত জড়িত তেখেতৰ পৰা আমি জানিম কিছু কথা আচলতে আপোনালোকৰ গাঁওখন যেহেতু কমাৰ শিল্পৰ বাবে বিখ্যাত অতীজৰে পৰা কিদৰে চলি আহিছে কমাৰ শিল্পটো অতীতে আমাৰ ককাহঁতে কৰিছিলে তাৰপাছত আমাৰ বপাহঁতে কৰিলে আমাৰ দেউতাহঁতৰ পাছত আমি কৰিব ল'লোঁ আৰু এতিয়া মোৰ অবিহনে আকৌ মই ল'ৰাক লগাই দিছোঁ এতিয়া চলি আহিছে আৰু মানে চামে চলি আহিছে আগবাঢ়িছে এতিয়া মই ক'লো নহয় এতিয়া কাম আমাতকৈ শতগুণৰ বেছি কাৰণ আমি যিটো কৰিছিলোঁ আমাতকৈ বেছি কৰিবলৈ লৈছে কিন্তু ল'লে কি হয় নকোলাই পইচাটো নকোলাই তাৰমানে ইনকাম যিমান হয় খৰচা বেছি লৈ গুচি যায় ব্যৱসায়ৰ ক্ষেত্ৰখনত কমাৰ শিল্পটো কিমান দূৰ আগবাঢ়িছে ব্যৱসায় ক্ষেত্ৰত আমাৰ কমাৰ শিল্পটো তোমাৰ ভালকৈ আগবাঢ়িছে কাৰণ এতিয়া আমাৰ দিনত ধৰা আমি যদি দিনটোত 10খন কটাই বনাওঁ মোৰ দিনৰ কথা কৈছোঁ এতিয়া ল'ৰাই 20খন বনায় ডবল বনাই দিয়ে কিন্তু বনালে কি হ'ব সেই খৰচটো লৈ গুচি গ'ল কমাৰ শিল্পটো ক'ৰবাত আপোনালোক যিহেতু পূৰ্বৰে পৰা ইয়াৰ লগত মানে জড়িত হৈ আহিছে ইয়াৰ লগতে আছিলোঁ ইয়াৰ পৰা মই ঠিক 20 বছৰমান বয়সতে কমাৰ শিল্পটো চলি আছিলে নহয় মই তালৈ গুচি গ'লোঁ ইয়াত বাদ দি পেলাই তাত কৰিলোঁ তাত যেতিয়া বন্ধ হৈ গ'ল তেতিয়া আকৌ ঘূৰি আহি আকৌ ঘৰত কৰিবলগীয়া হ'ল কমাৰ শিল্পটো ধুনীয়াকৈ চলিছিলে কি কাৰণে কেনেকৈ বন্ধ হোৱা সেইটো আমি নাজানো বন্ধ হৈ যোৱাৰ পাছত আৰু আকৌ চব ঘৰে শাল লৈ লয় পূৰ্বে কৰঙা তাইখন শাল তাতে আছিলে কমাৰ শিল্পতে আছিলে আমি ইয়াত আপোনালোকক কাম কৰি থকা দেখিছোঁ আচলতে ইয়াত কি আপোনালোকে সঁজুলি তৈয়াৰ কৰিছে চব বনাব লাগে যে দা কটাৰ ভিতৰত তুমি যি বনাবলৈ কোৱা অৰ্ডাৰ ওপৰতে কথা মোৰ লগত বৰ্তমান উপস্থিত আছে কৰঙা কমাৰ শিল্প সমবায় সমিতিৰ সম্পাদক ৰিদীপ কুমাৰ দত্ত ডাঙৰীয়া তেখেতৰ লগত আমি কিছু কথা পাতিম পোনপ্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে যিহেতু কমাৰ গাঁওখন কমাৰ শিল্পৰ বাবেই অতীজৰে পৰা বিখ্যাত গতিকে আমাৰ দৰ্শকসকলৰ বাবে ইয়াৰ ইতিহাস সম্পৰ্কে কিছু কথা আপুনি হয় ইয়াৰ ইতিহাসটো বহুত পুৰণা যেতিয়া ৰংপুৰত আহোমসকলৰ ৰাজত্ব কৰিছিল তেতিয়া ৰংপুৰৰ পৰা আমাৰ সৰ্বানন্দ হাজৰিকা বুলি এজন পাইক বুলি কয় মানে তেতিয়া আচলতে বনমালী শইকীয়া আৰু হাজৰিকা উপাধিটো 1000 পাইক লৈ অহাৰ কাৰণে হাজৰিকা উপাধি পাইছিলে তেখেতসকলে আমাক আহোমসকলে তেতিয়া তাৰ পৰা পঠিয়াইছিল যে এনেকৈ ধৰণৰ আপোনালোকে যুদ্ধৰ সা সঁজুলি বা গোলা বাৰুদ এইবিলাক বনাবৰ কাৰণে তেতিয়া আহোম ৰজাই পঠিয়াই দিছিল সৰ্বানন্দ হাজৰিকাক আৰু সৰ্বানন্দ হাজৰিকা আহি পেলাই কৰঙাত স্থাপিত এই জেগাতে স্থাপিত ভাল জেগা দেখি এইডোখৰতে স্থাপন কৰিলে আৰু সেই হিচাপে এই কৰঙাখন স্থাপন হ'ল আৰু সেই মানুহবিলাকেই তেতিয়া আহোমসকলৰ দিনত ধৰি লওক অস্ত্ৰ যোগান ধৰিছিলে আৰু যেতিয়া আহোমসকল গুচি গ'ল ইংৰাজ আহিলে ইংৰাজৰ পিছত ধৰি লওক এনেকৈ যেতিয়া হেৰি হৈ গ'ল এতিয়া তেখেতসকলে কমাৰৰ ৰূপান্তৰিত হ'ল মানে ধৰি লওক খেতিৰ সা সঁজুলি যিবিলাক আমাৰ থলুৱা সামগ্ৰী ঘৰৰ সামগ্ৰী দা কটাৰী এইবিলাক যিবিলাক বনাবলৈ হ'লে সেইবিলাক লৈয়ে আপোনাৰ এতিয়া বৃত্তি ধাৰণ কৰি আছে সেইসকল হয় সঁচা কথা ক'বলৈ গ'লে আমাৰ ইমান এটা পৌৰাণিক শিল্প আৰু শিল্পবিলাক জীয়াই ৰখাটো খুব দৰকাৰী নহয় জানো বাৰু আৰু শিল্পবিলাক জীয়াই থাকিলে জীৱিকাৰ উপায়বিলাক বহুতৰ ওলায় নহয় জানো বাৰু মাজতে এনেকুৱা হৈছিলে যে কৰঙাৰ শিল্পটো অলপ লুপ্তপ্ৰায় হৈছিলে আৰু সেই সময়তে ধৰি লওক আমি ডেকাসকলেও চিন্তা কৰোঁ যে কেনেধৰণে এইটো গঢ় মানে এৰি যাব নালাগে যাতে এৰ খাব নালাগে শিল্পটো বাচি থাকক সেই উদ্দেশ্যে আচলতে মই ইয়াতে আচলতে মোৰ বৃত্তি নাছিলে কমাৰ শিল্প বা কমাৰৰ মোৰ বৃত্তি নাছিলে মই বেলেগ ব্যৱসায় কৰিছিলোঁ কিন্তু এই শিল্পটো জীয়াই ৰখাৰ স্বাৰ্থতে মই শিল্পটোৰ লগত জড়িত হৈ গ'লোঁ এটা সময়ত মই নিজে হাতে কামেও কৰি চালোঁ যে কেনেকৈ ধৰণে হেৰি হয়
হয় যথেষ্ট কষ্ট এইকেইটাৰ দিনত মানুহে এ চি তলত আছে ধৰি লওক আৰু এতিয়া আপুনি নিজেই দেখি আহিলে তেওঁলোকে জুইৰ আগত গৰম লোহা খুন্দি থকা যথেষ্ট কষ্টকৰ নহয় জানো বাৰু গতিকে সেই কষ্টখিনি কেনেকৈ অলপ লাঘৱ কৰিব পাৰি সেই উদ্দেশ্যে মই বহুত চিন্তা চৰ্চা কৰি বহুত খবৰ খাতি কৰি শেষত মানে চৰকাৰী অনুদান ল'বৰ কাৰণে চেষ্টা কৰিলোঁ আৰু চৰকাৰী অনুদান তেতিয়াহে পামগৈ যেতিয়া আমি এখন ছ'চাইটি কৰিব পাৰিম তাৰমানে আৰু সেই ছ'চাইটিখন গঠন কৰিবৰ কাৰণে আমাক DICৰ তেতিয়াৰ জেনেৰেল মেনেজাৰ ৰাজীৱ সভাপণ্ডিত ছাৰ এতিয়া তেখেত ৰিটায়াৰ্ড তেখেতে লগত মই আলোচনা কৰিলোঁ তেখেতে খুব ভাল পালে ভাল পাই পেলাই তেখেতে ক'লে যে যদি আপুনি লাগি মেলি এখন ছ'চাইটি গঠন কৰিব পাৰে মই ইনষ্টেণ্ট আপোনালোকক 10.5 লাখ টকা অনুদান আগবঢ়াম সেই বুলি ক'লে আৰু আগতে আমি যেতিয়া এখন মানে 1973 চন মোৰ জন্মৰ আগতেই তাৰমানে এখন ছ'চাইটি আছিলে সেই ছ'চাইটি বিশ্বৰাম মেধিৰ দিনতে তেতিয়া সেইখন 73 চনতে লুপ্তপ্ৰায় হৈ গ'ল আৰু তাৰ পিছৰ পৰা ছ'চাইটি নাছিলে তাৰ পৰা মই সেই ছ'চাইটিখন খুলিবলৈ উঠি পৰি লাগিলোঁ লাগি পেলাই তাৰ আগত মই শ্ৰীযুত কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়াকো লগ কৰিছিলোঁ তেখেতে ইয়াত এটা আপুনি আমাৰ যিটো এতিয়া ঐতিহাসিক কমাৰ শিল্প কাম কৰি থকা দেখিলে তাত এটা বেলেগ ধৰণৰ ধৰি লওক ইংৰাজৰ দিনৰ কিছুমান মেচিন আছিলে যিটো পৌৰাণিক মেচিনৰ দ্বাৰাই কাম কৰিছিলে সেইখিনি চব বন্ধ হৈ তেতিয়া কোনো মানে হেৰিয়ে নাছিলে ইংলেণ্ডৰ পৰা আনিছিলে তেতিয়াৰ দিনতে মেচিন ধৰি লওক সেইবিলাক এতিয়া অচল আৰু আমি সেইটো ভাঙি পেলাই নতুন পুঁজি লৈ তেখেতে 4 লাখ টকা আমাক পুঁজি দিলে আমি ফাউণ্ডেশ্যনটো কৰি পেলাই ওপৰত চালি দি পেলাই যেনে তেনে আমি হেৰি কৰিলোঁ আৰু আমি সেই 10.5 লাখ পাই পেলাই মই প্ৰথমে চ'লাৰ কাৰেণ্টৰ আপুনি এতিয়া গাঁৱত যাওঁতে দেখিলে লাইন গ'ল কাম কৰি থাকোঁতে তেওঁলোকৰ অসুবিধা হ'ল তেওঁৰ গোটেইকেইটা মানুহ বহি গ'ল সেইটো প্ৰায় সমস্যা আৰু সেইটো এটা ডাঙৰ সমস্যা মানে তেখেতসকলৰ যে এই কাম কৰি আছে এই লাইন গৈছে এই কাম কৰিছে এই লাইন গৈছে এনেকুৱা 10বাৰমান লাইন গ'লে তেখেতসকলৰ বহুত অসুবিধা হয় সেই কথা চিন্তা কৰি মই চ'লাৰ ছিষ্টেমত 8 কিলোৱাট এটা চ'লাৰ বহুৱালোঁ আৰু তাৰ লগত কিছুমান হামাৰ মেচিন ইয়াত বহুৱা হ'ল হামাৰ মেচিনৰ দ্বাৰাই খুন্দিলে তেখেত তাৰমানে স্প্ৰিং পাতিবিলাক হাতেৰে মেনুৱেলি খুন্দিলে যিমান সময় লাগে হামাৰত তাকে ধৰি লওক আপুনি মেনুৱেলি কৰিলে যদি দিনটোত 10খন খুন্দিব পাৰে হামাৰত খুন্দিলে 50-60খন খুন্দি উলিয়াই দিব পাৰে গতিকে সেই উদ্দেশ্যে লাগি ভাগি আপোনাৰ সেইটো গঢ় দিলোঁ এতিয়া দেখিছে কিমান ল'ৰাই তাত কাম কৰি আছে জড়িত হৈ গৈছে হয় হয় মোৰ এতিয়া মাজতে যিটো অনুভৱ হৈছিলে এইটো খোলাৰ আগত ধৰি লওক মানে নকৰাও নহয় এনেকুৱা আছিলে কিছুমান ল'ৰা মানে কষ্টটো কৰিবলৈ বিচৰা নাছিলে তেওঁলোকে বেপাৰটোহে কৰিবলৈ বিচাৰিছিলে মানে বনাবলৈ বিচৰা নাছিলে বেপাৰটো কৰিবলৈ বিচাৰিছিলে বিকিবলৈ বিচাৰিছিলে বিকাত লাভ বেছি পায় লোকৰ পৰা নিব বিকিবগৈ লোকৰ পৰা নিব বিকিবগৈ কিন্তু প্ৰডাকশ্যন নহ'লে বিকি থাকিব কিমান বেপাৰী বেছি প্ৰডাকশ্যন কম হ'লে কেনেকৈ হ'ব সেইটো নহ'ব আমাক প্ৰডাকশ্যন লাগে গতিকে আমি প্ৰডাকশ্যন বঢ়াবলৈ এতিয়া চেষ্টা কৰিলোঁ আপোনাক আগত সেই আমাৰ বয়োজ্যেষ্ঠ মানুহজনে ক'লেই ধৰি লওক মানে প্ৰথমতে 10খন খাল আছিলে যদি এতিয়া তেখেতে ভুল কৰিছে আমাৰ গাঁওখনতে 15খনমান হ'ল আৰু ওচৰ পাজৰৰ গাঁওখনতে মিলি আমাৰ ইয়াত 50-60খন এতিয়া খাল হৈ গ'ল এইটো এটা বৰ ভাল ব্যৱসায় হৈ গৈছে এতিয়া মানে উৎসাহ পাইছে কিছুমান বহুত নৱপ্ৰজন্ম এতিয়া সেইকেইটা সৰু সৰু ল'ৰা আপুনি দেখিছে কাম কৰা আগ্ৰহ দেখি মোৰতো খুব ভালেই লাগে আৰু সেইটো কাৰণে যিটো কাৰণে মই চেষ্টা চলাইছিলোঁ যাতে শিল্পটো বাচি থাকিব সেইসকল প্ৰজন্মই ধৰি ৰাখিব এটা যুগলৈকে সেইটো দেখি মোৰ অনুভৱ হৈছে শিল্পটো জীয়াই থাকিব এয়াই আছিল যোৰহাটৰ কৰঙা কমাৰ গাঁৱৰ আচলতে ইতিহাস আৰু সবিশেষ ইয়াৰে ৰিদীপ কুমাৰ দত্তৰ লগতে গাঁওখনৰ কিছু সচেতন ৰাইজে উত্তৰ প্ৰজন্মৰ বাবে এই কমাৰ শিল্প আগবঢ়াই নিয়াৰ এক প্ৰচেষ্টা তেওঁলোকে হাতত লৈছে আৰু সেইমতে তেওঁলোক আচলতে সফলো হৈছে ব্যৱসায়ৰ ক্ষেত্ৰখনত কমাৰ শিল্প আগতকৈ আৰু অধিক তেওঁলোকে আচলতে আগবাঢ়ি গৈছে ব্যৱসায়ৰ ক্ষেত্ৰখনত তেওঁলোকে যথেষ্ট সফল হ'ব পাৰিছে লগতে যিসকলে জীৱিকাৰ বাবে আচলতে উপাৰ্জনৰ বাট বিচাৰি তেওঁলোকে হাবাথুৰি খায় এই গাঁওখনৰ বহুকেইজন যুৱকে আচলতে এই শিল্পৰ লগত জড়িত হৈ তেওঁলোকে উপাৰ্জনৰ পথ বিচাৰি পাইছে আৰু আচলতে কষ্টৰ ধন ঘটি তেওঁলোকে সমান্তৰালভাৱে কমাৰ শিল্পটোক আগবঢ়াই নিয়াৰো যৎপৰোনাস্তি চেষ্টা কৰিছে আৰু আমিও আশা কৰিম যাতে কৰঙা কমাৰ গাঁৱৰ এই কমাৰ শিল্প যি কাৰণে গাঁওখন বিখ্যাত সেই কমাৰ শিল্প যাতে কেতিয়াও নোহোৱা নহওক এই শিল্পই আগলৈও গতি কৰক আৰু উত্তৰ প্ৰজন্মৰ বাবেও ই এক ভাল পথ হিচাপে পৰিগণিত হওক